হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল জব ফৰ মেন। আৰু আজি আছোঁ মই নিতুল কোঁৱৰ। বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ লৈ আহিছোঁ। আজি যোৱা কেইদিনমান আগতে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত ২৭০০টাকৈ পোষ্ট এপ্লাই হৈছিলে। যোৱা ৬ তাৰিখে লাষ্ট ডেট আছিলে ইয়াৰ। তো PST আৰু PAT কাৰণে এখন অফিচিয়েলি নটিচ আহিছে। তো এই নটিচখন আহিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা। যোৱা ৭ তাৰিখে এইখন নটিচ প্ৰকাশ পাইছে। তো এইখন ৰিয়েল নটিচ হয়, কোনো ধৰণৰ ফেক নটিচ নহয়। তো এই নটিচখনত লিখা আছে চাওক, ২১১টাকৈ পোষ্ট আছিলে কনষ্টেবলত, আৰু ২৬৪টা আছিলে ফৰেষ্টাৰ গ্ৰেড 1ত, আৰু ১২২৬টাকৈ আছিলে ফৰেষ্ট গাৰ্ডত। তো এনেকুৱা ধৰণৰ আছিলে পষ্টবিলাক। ইয়াৰ যি PST আৰু PAT অহা ১৩ তাৰিখৰ পৰা হ'ব। তো বহুত জলদি পাতি দিলে, তো ভবা নাছিলোঁ ইমান সোনকালে আহিব বুলি। তো ইয়াতে যি ৰানিং আপোনালোকৰ ৩২০০ মিটাৰ হ'ব ল'ৰাসকলৰ কাৰণে, আৰু ছোৱালীসকলৰ কাৰণে ১৬০০ মিটাৰ হ'ব। আগতে কনষ্টেবলত যেনেকুৱা ধৰণৰ হৈছিলে, তো প্ৰায় প্ৰচেছ সি একে ধৰণৰে ৰানিং হ'ব, আৰু একে ধৰণৰে ইয়াত টাইমবিলাকৰ তেনেকুৱাই। ভবা নাছিলোঁ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইমানেই সোনকালে ইয়াৰ PST আৰু PAT কণ্ডাক্ট কৰিব। তো তাৰ বাবে মই মামাই যিমান স্পীড কাম কৰিছে, মই আশা কৰোঁ এনেদৰে বাকী যিবিলাক পোষ্ট বৰ্তমান আহিবলগীয়া আৰু আহি আছে, সেই পোষ্টবিলাকৰ যাতে কাম অতি শীঘ্ৰে সোনকালে কামবিলাক সম্পন্ন কৰে। তেহে আমাৰ যিবিলাক ল'ৰা ছোৱালী বৰ্তমান চাকৰি আশাৰ কাৰণে ৰৈ আছে, তেওঁলোকৰ যাতে জীৱনটো অতি শীঘ্ৰে বনি যায়। তো বন্ধুসকল, আজি ৯ তাৰিখৰ পৰা এই PST আৰু PAT এডমিট কাৰ্ডবিলাক আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ১২টা বজাৰ পিছৰ পৰা ইয়াৰ যি চাৰ্ভাৰ, সেই চাৰ্ভাৰটো বৰ্তমান খুলি দিব। তো বন্ধুসকল, আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে আপোনালোকে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰি ল'ব, কিয়নো আমাৰ অসমৰ যিবিলাক চাৰ্ভাৰ ৱেবছাইটবিলাক, সেই চাৰ্ভাৰবিলাক শেষৰ ফালে বহুত শ্ল' মাৰে। গতিকে আপোনালোকে সোনকালে এডমিট কাৰ্ডবিলাক ডাউনলোড কৰি ল'ব, যাতে পিছলৈ আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তো আৰু এটা কথা কওঁ আপোনালোকক, তো ১৩ তাৰিখৰ পৰা যিহেতু আমাৰ PST আৰম্ভ হ'ব, সেইকাৰণে আপোনালোকে যিমান জলদি পাৰে আজিৰ পৰাই প্ৰেক্টিচত লাগি যাওক, আৰু খুব কষ্ট কৰক, আৰু জীৱনৰ কাৰণে আপুনি হাৰি নাযাব। যিমান পাৰে আপুনি কষ্ট কৰক। আপুনি চাকৰি এটা ল'ম বুলিয়ে পুৰা জীৱনৰ কাৰণে যুঁজ কৰক। তো মানুহে যুঁজ কৰিলে কেতিয়াও বিফল নহয়, এদিন নহয় এদিন সফল হ'বই। তো আপোনালোকে সফলৰ কাৰণে পুৰা মেহনত কৰক, আৰু আপোনাৰ যি লক্ষ্য, সেই লক্ষ্য আপোনালোকে বান্ধি লওক, আৰু লক্ষ্যমতে আপোনালোকে কাম কৰি যাওক। দেখিবা এদিন নহয় এদিন আপোনালোকে ছাকচেছ হ'বই, আৰু আপোনাৰ যি সপোন অসম পুলিচ হোৱা, সেই অসম পুলিচ হোৱা আপোনাৰ সপোনবিলাক দিঠকত পৰিণত হৈ যাব। তো বন্ধুসকল, আজি মই আপোনালোকক জনালো এই বহুত ভাল খবৰটো। তো আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে এই ভিডিঅ'টো চাই আপোনালোকৰ অকণমানো যদি কিবা সহায় হৈছে, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে মোৰ অন্য এটা ভিডিঅ' লৈ।